राम्रो यो चाहिँ सिएसपी我都没觉嘞。哎，快点，差不多。জাগাতে যাই আছা এইফালে আছে নেকি ভিজুৱেলটো এনে ল'ব নোৱাৰো ভিজুৱেলটো ল'বই নোৱাৰি তাতে যাই কি হ'ব আৰু এতিয়া ফৰেঞ্চিকৰ মতে হয়তো আজি চাওঁক অকণমান দাদা দাদা কমলা কি হবে সেখানে দুষ্ট করব অযোধ্যা কওক দাদা দীপকদা এফালে 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 অযোধ্যা পিছত কথা পাতি আছো আমি তো এফালে যাই লাভ নাই নহয় আপোনালোকে দেখিছে যোৱাকালি যি টংলাৰ জাতীয় বিদ্যালয়ৰ যিজন ছাত্ৰ নিৰুদ্দেশ হৈ আছিল তেওঁলোকৰ ইতিমধ্যে ইয়াতে মৃতদেহ উদ্ধাৰ কৰা বুলি আৰক্ষী লোকসকল জানিবলৈ দিছে আৰু ইয়াতে আপোনালোকে দেখিছে যথেষ্ট লোকসকল আহিছে ওদালগুৰি জিলাৰ টংলাৰ যি শস্ত্ৰপাৰা গাঁৱৰ সমীপতে এই নদী পাৰত দুই ভাতৃৰ মৃতদেহ ইতিমধ্যে আৰক্ষী লোকসকলে ইয়াতে প্ৰত্যক্ষ কৰিছে গাঁওবাসীসকলে প্ৰত্যক্ষ কৰিছে আৰু তাৰপিছত আৰক্ষী লোকসকল খবৰ দিছে আৰক্ষী লোকসকলে ইতিমধ্যে যি ফৰেঞ্চিক লেবৰেটৰী ফৰেঞ্চিকৰ লোকসকল অহালৈকে তেওঁলোক বাট চাই আছে আপোনালোকে দেখিছে যোৱাকালি যি টংলাৰ দুই ভাতৃ নিৰুদ্দেশ হৈ আছিল নৱোদয় জাতীয় বিদ্যালয়ৰ তেওঁলোকে পৰীক্ষা দিব আহিছিল আৰু দুই ভাতৃ নিৰুদ্দেশ হৈ থকাৰ পিছতে এনেদৰে তেওঁলোকৰ মৃতদেহ যি উদ্ধাৰ হৈছে সেয়া আচলতে এক চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ টংলা অঞ্চলত জঘন্য মানুহ হ'ব লাগিব জঘন্য মানে ধানমনি ধানক কিনে দেবে কিনে দেবে আমাৰ সৈতে ইয়াৰে স্থানীয় লোকসকল আছে তেওঁলোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম দাদা কি ক'ব আপোনালোকে হয়তো সংবাদ মাধ্যমত ইতিমধ্যে প্ৰত্যক্ষ কৰিছিল যোৱাকালি নিৰুদ্দেশ হৈ আছিল আজি তেওঁলোকে এনেদৰে মৃতদেহ পোৱা গৈছে সঁচাকৈ মৰ্মাহত হৈছোঁ আজি চকুৰ পানী ওলোৱাৰ নিচিনা হৈছে বাচ্চা ভগৱানৰ নিচিনা হয় আৰু এই বাচ্চাক জঘন্যভাৱে নিৰ্মম কৰাটো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু প্ৰশাসনক আমি